আমি পালোহি সাপেখাতি চাৰিআলিৰ পৰা ৰাইট সাইডত টাৰ্ণ ল'ব লাগিব অলপ দূৰ অহাৰ পাছতে আপোনালোকে চেক গেট পাবহিয়ে আৰু ইয়াৰ পৰা লংডিং 44 কিলোমিটাৰ হয় এতিয়া আমি পালোহি কানুবাৰী চেক গেটত দাদা গৈছে হেয়া পাছ ওলাবৰ কাৰণে তাতে ভিতৰত যাবৰ কাৰণে পাছ ওলাব লাগিব আৰু বেছি একো ডকুমেণ্টৰ প্ৰয়োজন নাই ড্ৰাইভিং লাইসেন্স আৰু কিবা এটা ডকুমেণ্ট হ'লেই হৈছে হেয়া দাদা এইখন দে ঘূৰি আহোঁতে কাগজটো দিবলৈ গৈছে কি কাগজটো আমি সেইটো ৰাস্তা এৰি কিনে আহিছো এইখন গেটখন বাৰু এটা কথা কওকচোন আপোনালোকৰ এনেকুৱা হয়নে বাৰু যিমান ধুনীয়া প্লেচত নাযাওক য'তে নাযাওক যেতিয়ালৈকে আপোনালোকে লেণ্ডস্কেপ দেখা নাপায় তেতিয়ালৈকে সেই জাৰ্নিটো একে আধৰুৱা যেন লাগে আমাৰ কিন্তু গোটেইকেইটাৰে তেনেকুৱা হয় দেই আমি য'তেই নাযাওঁ লাগে যদি আমি লেণ্ডস্কেপ দেখা নাপাওঁ ন আমাৰ ট্ৰিপটো সম্পূৰ্ণৰূপে আমাৰ আধৰুৱা নিচিনা লাগে যদি আপোনালোকৰো হয় কমেণ্টত জনাবচোন আৰু এষাৰ কথা আছে নহয় সফৰ খুবসুৰত হে মঞ্জিল সে ভি তো তেনেকুৱা ঠিকেই আপোনালোকে ইমান ধুনীয়া ধুনীয়া লেণ্ডস্কেপ ৱাটাৰফলছ ইমান ধুনীয়া এটা চিনিক ৰোড আহোঁতে কেতিয়া যে লংডিং পাব আপোনালোকে গমেই নাপাব এনেকুৱা যে ৱাটাৰফল কিমানে পাব আৰু এতিয়া যেতিয়া বৰষুণ দি আছে তো আৰু আছে এই ঠাইডোখৰৰ যি সৌন্দৰ্য সেইটো এটা কেমেৰাৰ লেন্সৰ থ্ৰুৱেদি জাষ্টিফাই কৰিব নোৱাৰি কিন্তু তথাপিও মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ সোমাই গ'লো লংডিং টাউনত কিন্তু আজি যিহেতু সানডে তাতে আই লাভ লংডিং লিখা আছে চা আজি যিহেতু সানডে তো সব বন্ধ আৰু আমি লাষ্ট টাইম যে আছিলোঁ এইফালে ওপৰলৈ গৈ কেনে তাহাম হোটেলত আছিলোঁ আৰু এতিয়া আমি যাম কোনফালে যাম এইফালে যাম এয়া অলপ লোকেল বজাৰ এতিয়া আমি গৈ আছোঁ লংডিঙতকৈ অলপমান আগলৈ প্ৰায় 10-15 কিলোমিটাৰমান হ'ব টিচাৰ পৰা আমি বেক হ'লোঁ আৰু এই নদীখনৰ চাওকচোন পানীৰ ফ'ৰ্চ যে ইমান বাঢ়িছে ক'ব গ'লে 2 হুইলাৰ যিটো মজা আছে সেইটো 4 হুইলাৰ কেতিয়াও নাহে আৰু লাষ্ট টাইম যেতিয়া ইহঁতে আহিছিলে বহুত ফুৰিছিলে মোক নানিলে মোক জাষ্ট হোটেলত ৰাখি থৈ আহিছিলে Longding is full of waterfalls. Jette jao tatte waterfall. ঘৰৰ আম মাই লৈ আহিছে মনে মনে কাম কৰিছে
ডাঙৰ এটা আছে তেল ডিপু ৱাটাৰফল পাছতে লাগিয়ে আছে ইমানে মানুহ ৰাইডাৰ্ছৰ পৰা মানুহ ভাবিছিলোঁ শ্ল' মোশ্যন বনাম বুলি কিন্তু চব ফ্লপ আৰু এতিয়া আমি ঘূৰিছোঁ আৰু এতিয়া সময় 12:46 হৈছে যাওঁ আৰু কি লৈছা হোটেলত আমি আছিলোঁ আৰু তাৰ পৰা চাওক ভিউটো কিমান ধুনীয়া চলি ইমানে বিচাৰিছা উলিয়াই পেলাই গ'লো এতিয়া আমি আহিছোঁ লংডিং ৰিজৰ্টখনত আৰু এইখন ৰাস্তা একেবাৰে ছাইডতে মই দেখালোঁ নাই চাইনবোৰ্ডটো আপোনালোকে দেখিয়ে পাব আৰু ইয়াৰ পৰা ভিউটো যথেষ্ট ধুনীয়া আপোনালোকে স্কিপ নকৰিব এডোখৰ জেগা আৰু এইয়া গৈ আছে এতিয়া ফাৰ্ষ্ট টাইম আহোঁতে এডোখৰ ইয়াত আছিলে এতিয়া চাং বনাই দিলে এইটো ইয়াৰ পৰা হোল ভিউটো বাফেলো হৰ্ণ